নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই ভূগোলৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ লৈছোঁ তোমালোকৰ মাজত। প্ৰথমটো প্ৰশ্ন হৈছে অসমৰ কোনখন জিলাত চাহ বাগিচা নাই? অপশ্যন এত কৈছে কাৰ্বি আংলং, অপশ্যন বিত কৈছে উত্তৰ কাছাৰ, অপশ্যন চিত কৈছে নগাঁও, অপশ্যন ডিত কৈছে হাইলাকান্দি। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উত্তৰ কাছাৰ। ২ নম্বৰ প্ৰশ্নটো হৈছে কপাহ উৎপাদন ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান? অপশ্যন এত কৈছে প্ৰথম, অপশ্যন বিত কৈছে দ্বিতীয়, অপশ্যন চিত কৈছে তৃতীয়, অপশ্যন ডিত কৈছে চতুৰ্থ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তৃতীয়। ৩ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন নদীত জলবিদ্যুতৰ উৎপাদন সৰ্বাধিক? অপশ্যন এত কৈছে সিন্ধু, অপশ্যন বিত কৈছে গংগা, অপশ্যন চিত কৈছে গোদাবৰী আৰু অপশ্যন ডিত কৈছে ব্ৰহ্মপুত্ৰ। গতিকে শুদ্ধ উত্তৰটো হ'ব ইয়াত, যিহেতু 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সিন্ধু নদী। 4 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত গ্ৰাম্য বসতিৰ সংখ্যা অধিক? অপশ্যন এত কৈছে ধুবুৰী, অপশ্যন বিত কৈছে কাৰ্বি আংলং, অপশ্যন চিত কৈছে নলবাৰী আৰু অপশ্যন ডিত কৈছে ওপৰৰ এটাও নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নলবাৰী। 5 নম্বৰ প্ৰশ্ন হৈছে ভাৰতৰ কোনখন ৰাজ্যত গাঁৱলীয়া লোকৰ সংখ্যা কম? অপশ্যন এত কৈছে গুজৰাট, অপশ্যন বিত কৈছে গোৱা, অপশ্যন চিত কৈছে মহাৰাষ্ট্ৰ, অপশ্যন ডিত কৈছে দিল্লী। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোৱা। 6 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলত সাক্ষৰতাৰ হাৰ সৰ্বোচ্চ? অপশ্যন এত কৈছে লাক্ষাদ্বীপ, অপশ্যন বিত কৈছে চণ্ডীগড়, অপশ্যন চিত কৈছে আন্দামান আৰু অপশ্যন ডিত কৈছে ওপৰৰ এটাও নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাক্ষাদ্বীপ। 7 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত কৰ্মৰতৰ সংখ্যা অধিক? অপশ্যন এত কৈছে ধেমাজি, অপশ্যন বিত কৈছে শিৱসাগৰ, অপশ্যন চিত কৈছে তিনিচুকীয়া আৰু অপশ্যন ডিত কৈছে লখিমপুৰ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লখিমপুৰ। আৰু 8 নম্বৰ প্ৰশ্নটো হৈছে আকৰিক লো উৎপাদন ভাৰতৰ স্থান এছিয়াৰ ভিতৰত কিমান? আকৰিক লো উৎপাদন ভাৰতৰ স্থান এছিয়াৰ ভিতৰত কিমান? অপশ্যন এত কৈছে প্ৰথম, অপশ্যন বিত কৈছে দ্বিতীয়, অপশ্যন চিত কৈছে তৃতীয়, অপশ্যন ডিত কৈছে চতুৰ্থ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰথম।